হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ প্ৰথমটো মিনি ভ্লগলৈ। আমি ওলাইছোঁ আজানপীৰলৈ পিকনিক খাবলৈ বুলি। এয়া মাংস বনাবৰ বাবে আমি লৈ ল'লোঁ লাই, পালেং, ধনিয়া, ওলকবি, লগতে ল'লোঁ খৰি। আৰু নৈ পাৰ হৈ আমি পাই গ'লোহি আজানপীৰ। আহি পাই আমি সকলোৱে খাই ল'লোঁ চাহ আৰু আমি পাচলিখিনি কটা আৰম্ভ কৰিলোঁ। বতৰৰ ফল যিহেতু আমি সকলোৱে খাই ল'লোঁ কমলা আৰু আমি মাংস বনোৱা ষ্টাৰ্ট কৰি দিলোঁ। লগতে বনালোঁ মাছ আৰু পালেঙৰ আঞ্জা। এইফালে আকৌ বেঙেনা পোৰা পৰ্ব। ভাত খোৱাৰ সময় হ'ল যিহেতু আমি সকলোৱে ভাত খাবৰ বাবে বাঢ়ি ল'লোঁ। ঘৰ আহি পাওঁতে আমাৰ সন্ধিয়াই হ'ল। আজিৰ মিনি ব্লগটো ইমানেই আছিলে। শেষত সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আজিলৈ আহিলোঁ দেই। মিনি ব্লগটো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব।